নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক দেখুৱাব বিচাৰিম আপুনি আজি আপোনাৰ ৰেচন কাৰ্ড ডিটেইলছখিনি কেনেকৈ চেক কৰিব পাৰিব। ৰেচন কাৰ্ডৰ খাদ্য সামগ্ৰীখিনি কোনে উইথড্ৰ কৰিলে, কেতিয়া উইথড্ৰ কৰিলে, সেনেদৰে সকলোবোৰ ডিটেইলছ আপোনাক মই দেখুৱাব বিচাৰিম, য'ত আপোনালোকে আপোনাৰ এণ্ড্ৰইড ফোনৰ জৰিয়তে চেক কৰিব পাৰিব। সেয়েহে ভিডিঅ'টো হ'বলৈ গৈ আছে ইম্পৰ্টেণ্ট। আপুনি ভিডিঅ'টো মনোযোগ সহকাৰে দেখি থাকিব। আৰু মই এটা ৰিকুৱেষ্ট কৰিম, যিহেতু মোৰ চেনেলটো নতুন, সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি অল বাটনটো ক্লিক কৰি ৰাখক, এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। তাৰপিছত আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই মোবাইল ফোনৰ পৰা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰি লৈ পেলাই epos.assam.gov.in বুলি চাৰ্চ কৰি দিব। লিখি পেলাই চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাব, য'ত আপুনি এনেকুৱা এটা পেজ দেখিব পাৰিব। সেইটো পেজ আপুনি দেখিব পাৰিব। তাৰপিছতে আপোনাৰ মোবাইল ফোনৰ ৰাইট চাইডে থকা থ্ৰী ডট ওপৰত যিটো কৰ্ণৰ থ্ৰী ডট আছে, থ্ৰী ডটত ক্লিক কৰি দিয়ক আৰু তললৈ স্ক্ৰল ডাউন কৰি ডেস্কটপ ছাইড কৰি লওক। ডেস্কটপ ছাইডটো কৰিলে কি হ'ব, আপোনাৰ মোবাইলটো সম্পূৰ্ণ কম্পিউটাৰৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিব। মই কম্পিউটাৰৰ ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। ইয়াতে চাৰ্চ বক্সত টাইপ কৰি দিছোঁ epos.assam.gov.in বুলি চাৰ্চ কৰি দিলে এনেকৈ ইণ্টাৰফেচ এটা দেখিব পাৰিব, য'ত আপোনালোকে এতিয়া বহুতকেইটা অপশ্যন আছে। সেই অপশ্যনকেইটাৰ সন্মুখত আপুনি যিটো 4 নম্বৰ যিটো অপশ্যন পাব RC ডিটেইলছত ক্লিক কৰি দিব। হয়, RC ডিটেইলছত ক্লিক কৰি দিব। এনেকৈ ইণ্টাৰফেচ দেখিব পাৰিব। তাৰপিছত এনেকুৱা এটা পেজ দেখিব পাৰিব, য'ত আপোনাৰ মান্থ, ইয়াৰ আৰু RC নাম্বাৰ মানে হ'ল আপোনাৰ কাৰ্ড ডিটেইলছ, ৰেচন কাৰ্ড নাম্বাৰ কেনেকৈ লিখিব আপুনি ইয়াতে দেখুৱাব। তাৰপিছতে আপুনি এনেকৈ চিলেক্ট কৰিব, মান্থটো চিলেক্ট কৰিব, ইয়াৰটো চিলেক্ট কৰা থাকিব অট'মেটিকেলি। তাৰপিছতে আপুনি RC নাম্বাৰত গৈ আপুনি ৰেচন কাৰ্ড নাম্বাৰটো দিব লাগিব। ৰেচন কাৰ্ড নাম্বাৰটো একচুৱেলি তেনেকুৱা নাম্বাৰটো নহয়, আমি যিটো ৰেচন কাৰ্ডৰ ওপৰত যিটো নাম্বাৰ দেখিব পাওঁ সেইটো নাম্বাৰ নহয়। ইয়াতে কেইবাটাও নাম্বাৰ আছে। ইয়াতে চাব আপুনি কেইবাটা নাম্বাৰ আছে। মই আপোনাক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আমাৰ ৰেচন কাৰ্ডৰ যিটো লিষ্ট ডাউনলোড কৰিছোঁ। ডাউনলোড কৰাৰ পিছতে নতুন যিটো লিষ্ট সেইটো ডাউনলোড কৰিছোঁ। আপুনি যদি পাৰে আপুনি ভিডিঅ'টো চাই ল'ব। ৰেচন কাৰ্ডৰ লিষ্টটো আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব সেইটো তাতে জনোৱা হৈছে। এইটো যিটো নাম্বাৰ আছে, এইটো ফাৰ্ষ্ট যিটো নাম্বাৰ আছে চাওক, এই নাম্বাৰটোৱে হ'ল ৰেচন কাৰ্ড নাম্বাৰ। এই নাম্বাৰটো আপুনি তাতে টাইপ কৰি দিব। মই ৰেচন কাৰ্ডৰ লিষ্টটো ডাউনলোড কৰিছোঁ। ডাউনলোড কৰাৰ পিছত পিডিএফ আকাৰে এনেকৈ অ'পেন হৈ যাব। তাৰপিছতে আপুনি চাব ইয়াতে Ctrl F মাৰিব, নতুবা ইয়াতে আপুনি নামটো মানে বাছি উলিয়াব, লিষ্টৰ পৰা নামটো বাছি উলিয়াব। আৰু তাৰপিছত দেখিব পাৰিব RC ডিটেইল মানে হ'ল ৰেচন কাৰ্ড নাম্বাৰ। ৰেচন কাৰ্ড নাম্বাৰটো চাওক, ইয়াতে কিমানকেইটা নাম্বাৰ দেখিব পাইছে। সেই মই আপোনাক ৰিকুৱেষ্ট কৰিম, আপুনি নতুন ৰেচন কাৰ্ডটো ডাউনলোড কৰি ল'ব, ৰেচন কাৰ্ডৰ লিষ্টটো ডাউনলোড কৰি ল'ব। তাৰপিছত এনেকৈ চেক কৰিব। ইয়াতে যিটো RC নাম্বাৰ আছে, RC নাম্বাৰটো লৈ ল'ব। মই মোৰ RC নাম্বাৰটো কপি কৰি লৈছোঁ। হয়, মোৰ ৰেচন কাৰ্ডৰ RC নাম্বাৰটো কপি কৰি লৈছোঁ। কপি কৰি লৈ পেলাই ইয়াতে মই পেষ্ট কৰি দিবলৈ চেষ্টা কৰিম। হয়, ইয়াতে আহিলোঁ, আগৰ পেজলৈ আহিলোঁ। ইয়াতে মই পেষ্ট কৰি দিছোঁ। চাওক, ইয়াতে মই ক্লিক কৰি পেলাই ইয়াতে পেষ্ট কৰি দিছোঁ। আপুনি লিখি দিবও পাৰে টাইপ কৰি। যিহেতু আগষ্ট মাহৰ যিটো ৰেচন আছে বা চাউল আছে, সেইখিনি এতিয়ালৈকে সোমোৱা নাই, সেয়েহে ইয়াতে দেখুওৱা নাই। মই ইয়াতে 35 কেজি চাউল মই ইয়াতে উইথড্ৰ কৰিব পাৰিম, 35 কেজি চাউল। আৰু এনেকৈ দেখুৱাব পাৰিছে। আপুনি যিটো জুলাই মাহৰটো দেখুৱাইছোঁ, জুলাই মাহৰটো এনেকৈ দেখুৱাইছোঁ। মই উইথড্ৰ কৰিছোঁ। আধাৰ নাম্বাৰটো ইয়াতে দেখিব পাৰিছে, মেইল নে ফিমেল ইয়াতে দেখিব পাৰিব, কোনে উইথড্ৰ কৰিলে, কেতিয়া উইথড্ৰ কৰিলে, তাৰিখটো দেখিব পাৰিব, কিমান কেজি চাউল উইথড্ৰ কৰিলে। এনেকৈয়ে আপোনাৰ সন্মুখত আপুনি দেখিব পাৰিব আপোনাৰ ৰেচন কাৰ্ডৰ ডিটেইলছটো বা ৰেচন কাৰ্ডৰ খাদ্য সামগ্ৰীখিনি কোনে উইথড্ৰ কৰিছে, কেতিয়া উইথড্ৰ কৰিলে, কিমানখিনি উইথড্ৰ কৰিলে আৰু কাৰ দ্বাৰা উইথড্ৰ হৈছে, সেইবোৰ সকলোবোৰ দেখিব পাৰিব। হয়, আশা কৰিছোঁ ভিডিঅ'টো হৈছে হেল্পফুল। যদিহে ভিডিঅ'টো হেল্পফুল হৈছে, তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'খিনি পাই থাকিবৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। থেংক ইউ। জয় হিন্দ, জয় আই অসম।